নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে এইচএছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টখন কেতিয়া দিয়া হ'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি থাম্বনেইলটো চাই ভিডিঅ'টোত ক্লিক কৰিছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু চেনেলটোত যদি নতুনকৈ হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বন্ধু বান্ধৱীসকল, এনেধৰণৰ ফেক পোষ্টত গুৰুত্ব দিব নালাগে। এনেধৰণৰ ফেক পোষ্ট হয়তো বহুতো ভাইৰেল হৈ আছে আৰু ইয়াতে ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে এই যোনটো নেকি পোষ্টটো আছিল সেই পোষ্টটো ফেক নিউজ হয়, কাৰণ ইয়াতে কোৱা হৈছে দিছ ইজ ফল্ছ নিউজ, ডণ্ট টাচ। তো বন্ধু বান্ধৱীসকল, এনেধৰণৰ ফেক ভিডিঅ' আৰু ফেক পোষ্টবিলাক চাই কিনে আপোনালোকে হতাশ হ'ব নালাগে, কাৰণ ৰণোজ পেগু ডাঙৰীয়াই এতিয়ালৈকে অফিচিয়েলি আপডেটটো দিয়া নাই যে কেতিয়া এইচএছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টখন ঘোষণা কৰা হ'ব। তো বন্ধু বান্ধৱীসকল, যেতিয়া এইচএছ হায়াৰ ছেকেণ্ডেৰী ফালৰ পৰা অফিচিয়েলি নটিচ আহে সকলোতকৈ আগত জানিবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ সকলোতকৈ আগত আপডেটবিলাক পাই থাকিব। আৰু যেতিয়া অফিচিয়েলি আপডেটটো আহিব এইচএছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টখন অমুক তাৰিখে দিয়া হ'ব বা অমুক তাৰিখে দিয়া হ'ব, সকলোতকৈ আগত জানিব পাৰিব। এইখন চেনেল ভিজিট কৰি ৰাখক আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টিডাল বজাই ৰাখিব, কাৰণ যেতিয়া আপডেটটো দিম সকলোতকৈ আগত জানিব পাৰিব। ধন্যবাদ।